ভাইসকল গুড মৰ্ণিং। বাক্সাৰ পৰা এতিয়া বাজিছে 6টা। তো আজি হ'ল মেট্ৰিক পৰীক্ষা। তো আমাৰ কেণ্ডিডেট মেট্ৰিক কেণ্ডিডেট ওলো এয়া মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট দুটা ওলাল। এটা আমাৰ মাহীৰ ছোৱালী আৰু এটা আমাৰ সৰু মহাৰ ল'ৰাটো, দুটা মানে মেট্ৰিক পৰীক্ষা দিব আজি। তো প্ৰায় বাজিছে 7টা, 7:30 বাজিছে। এইটো আমাৰ মোৰ ল'ৰা ঋতিকো ভাত পানী খাই আছে, ওলাইছে আৰু যাবৰ কাৰণে। গাড়ী চাড়ী পুৰা ৰেডি কৰি থৈ দিছে। 8টা বজাত যাম এতিয়া। এক্সাম আছে 9টাৰ পৰা। তো ৰুম চুমৰ ৰোল নাম্বাৰ চাব লাগিব। বল যা যো। এয়া কেণ্ডিডেট লৈ কিনে আমি মেট্ৰিক এক্সাম হলৰ ফালে যাই আছোঁ। আমাৰ এক্সাম হলত সোমাল। এতিয়া তাইক থৈ মেলি 3 hours later. কেনে হ'ল পৰীক্ষা? পৰীক্ষা ভাল হৈছে না? কিমান আনসাৰ হ'ল? 95 মান কৰিছো। 95 আৰু কিমান এৰিলে? 5 নম্বৰ এৰিছো। আছে আহিছে প্ৰিয় সাহিত্যিক, তাৰপিছত গ্ৰন্থমেলা আৰু গ্ৰন্থমেলাৰ এখন ক্ষুদ্ৰ সঞ্চয় নেকি, মানে মই লিখিছো মানে কোনখন লিখছে মানে এতিয়া প্ৰিয় সাহিত্যিক? প্ৰিয় সাহিত্যিকখন লিখছে। শংকৰদেৱ আৰু শংকৰদেৱৰ বিষয়ে লিখি দিছে আৰু তাতে কিমান 5 নম্বৰ আছে? তাতে 8 নম্বৰ আছে। আছামিজ পেপাৰ 2026 আছামিজ। তো আজিৰ এই পেপাৰটো এয়া ফুল মাৰ্ক 100, ফাৰ্ষ্ট মাৰ্ক 13, 3 ঘণ্টাৰ। তো এয়া যিবোৰ মানে আমাৰ ষ্টুডেণ্টে দিব 2027ত এইটো চাব পাৰে সিহঁতে।